সকলোকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজা আন্তৰিক শুভকামনা থাকিল। আৰু পূজা বুলিলে সকলোৰে ঘৰতো জিলাপি থাকেই, আৰু আমাৰ ঘৰতো আছিলে। আৰু পিছে আলহী আহিছে, ভাইটি আহিছে ঘৰলৈ, আৰু সি আনিছে ভাগিনীকৰ কাৰণে কাপোৰ। আৰু এয়া দেখিছে নহয়, পিন্ধাই দিলে। পিনে পিছে পকেট বিচাৰি বিচাৰি প'জ মাৰিলে, ফটোও উঠিলে। আৰু এইযোৰ পিছে চেণ্ডেল। আৰু ভাল লাগিছেনে নাই আপোনালোকে কমেণ্টত জনাব দেই। আৰু আমাৰ কাপোৰবোৰ ঠিক তেনেদৰে দেখুওৱা নাই, কাৰণ পিন্ধিলে দেখিবই নহয়, সেইটো কাৰণে মই আগতীয়াকৈ ভিডিঅ' বনোৱা নাই। আৰু এইপিনে ভাইটি জিলেপি লৈ আহিলে। পূজা বুলি ক'লে জিলেপিটো মেইন দিয়কচোন। আপোনালোকে ভাল পায়নে নাই জনাব দেই কমেণ্টত। আৰু আজি দুপৰীয়া সাজত আছিলে গাহৰি মাংস, কাৰণ সকলোৰে গাহৰিটো প্ৰিয়। সেইকাৰণে ভাবিলোঁ চিম্পুলকৈ গাহৰি চব্জি আৰু পটল ভাজিলোঁ। ইপিনে আছিলে দাইল। তেনেধৰণে ভাইটিকো খোৱালোঁ, আৰু লগতে আমি দুজনো দুপৰীয়া সাজটো খাই দিলোঁ। আজি পিছে মা নাই, কাৰণ অফিচত অভাৰ ডিউটি আছিলে। তো মা নাহিলে, আমি ধুনীয়াকৈ খাই দিলোঁ। আৰু বেটাই মামাকক ফটো উঠাই আছিলে। তো আজিলৈ আহিলোঁ, বাই বাই।